ৰাঘৱৰ কথাই ফেচবুকত একদম উতলি আছে মানে ইমান প্ৰমোশ্যন কৰি আছে যদি মানুহখিনি মাতিব নোৱাৰিলে কি কাৰণে মাতিব নোৱাৰিলে কিয় মানুহখিনি আজি ওলাই নাহিলে অভিনেতা এজন অভিনেতা হৈ থাকি থকাটো উচিত থকাটো বিচাৰোঁ যতীন বৰা থকাৰ কাৰণে আজি ৰাঘৱখন মানুহে চাবলৈ যোৱা নাই তো সকলোকে নমস্কাৰ জনাইছোঁ তো আশা কৰোঁ সকলো ভালে কুশলে আছে তো আপোনালোকে কোনে কোনে ৰাঘৱ চাইছেগৈ কমেণ্ট কৰি জনাব তো মই চোৱাগৈ নাই বাৰু মই নাচাওঁগৈ আৰু কোনো চোৱাৰ ইচ্ছা নাই মোৰ ৰাঘৱ চোৱাৰ ইচ্ছা নাই তো নাচাওঁগৈ মই আপোনালোকে চাইছেনে নাই চোৱা কমেণ্ট কৰি জনাব তো ৰঘুপতিৰ সময়ত এনেকুৱা পৰিস্থিতি হৈ গৈছিলে যে টিকেট পাবলৈ দিগদাৰ হৈছিলে আমাৰ মৰাণৰ হলত তো এতিয়া মানে সম্পূৰ্ণ ওলোটা হৈ গৈছে মানে টিকেট গোটেই এভেইলেবল হৈ গৈছে বুক মাই শ্ব'ত এভেইলেবল টিকেট 50% বিক্ৰী হৈছে 50% খালী চিট খালী হৈ আছে মানে এনেকুৱা এটা পৰিস্থিতি হৈ আছে তো এইকেইদিন মানে ফেচবুকটো খুলি কিবা এটা ভাল লাগিছে ফেচবুকটো চাই কিবা এটা ভাল লাগিছে চবফালে মানে অকল ৰাঘৱৰ কথাই ফেচবুকত একদম উতলি আছে মানে তো কমেণ্টবোৰ চাই ভাল লাগিছে কোনে কি কৈছে কোনে কি নাই কোৱা তো এইবোৰ চাই ভাল লাগিছে তো এনেকৈ হেৰি লৈ আছোঁ তৃপ্তিটো লৈ আছোঁ তো চিনেমাখন নাচালৈকে হ'ব আৰু এনেকৈ ভাবিছোঁ আৰু তো কমেণ্টবোৰ চাওঁ কোনে কি কথা কৈছে সেইবোৰ চাই আছোঁ তো মানে একদম ফেচবুক খুলি একদিন মানে মজা লাগিছে মানে স্কুল কলেজ সকলোতে ইমান টকা প্ৰমোশ্যন কৰি আজি যদি মানুহখিনি মাতিব নোৱাৰিলে কি কাৰণে মাতিব নোৱাৰিলে কিয় মানুহখিনি আজি ওলাই নাহিলে শিলডল ভাঙি চিনেমা চাবলৈ ওলাই নাহিলে অসমীয়া চিনেমা এখন চাওঁ বুলি ওলাই অহা নাই কি কাৰণে ওলাই অহা নাই কাৰণটো কি আপোনালোকে হয়তো নিশ্চয় জানে অভিনেতা এজন অভিনেতা হৈ থাকি থকাটো উচিত থকাটো বিচাৰোঁ হয়তো আপোনালোকেও বিচাৰে অভিনেতা এজন আপোনাৰ প্ৰিয় অভিনেতা এজন আপুনি ভাল পোৱা অভিনেতাজন কেতিয়াও ৰাজনৈতিক প্ৰেক্ষাপটত থকাটো নিবিচাৰে ৰাজনীতিবিদ হোৱাটো নিবিচাৰে তো ময়ো নিবিচাৰোঁ ঠিক তেনেকৈ এতিয়া সেইকাৰণে আপোনালোকে হয়তো আজি ভাল পোৱা অভিনেতাজনৰ যি চিনেমা আহিছে সেই চিনেমাখন হয়তো আজি চাবলৈ যোৱা নাই সেইকাৰণে হয়তো যোৱা নাই কাৰণ অভিনেতা এজন কেতিয়াও ৰাজনীতিক হ'ব নোৱাৰে বা হোৱাটো নিবিচাৰে তো ঠিক তেনেকৈ ময়ো বিচাৰোঁ যে অভিনেতা এজন অভিনেতা হৈ থাকক কেতিয়াও ৰাজনৈতিক পথত ভৰি নিদিয়ক এতিয়া ৰাঘৱ চিনেমাখনৰ সমালোচনা হোৱা নাই বা ৰাঘৱখনত যি চৰিত্ৰসমূহ আছে সেইবোৰ যোনবোৰ অভিনেতা অভিনেত্ৰী আছে তেওঁলোকক কোনো একো কোৱা নাই তেওঁলোক ঠিকেই আছে তেওঁলোকৰ জেগাত ৰাঘৱখনো ঠিকে আছে ৰাঘৱৰ জেগাত চিনেমা এখন আছে ৰাঘৱ ঠিক আছে কিন্তু ৰাঘৱখন কিয় চাবলৈ যোৱা নাই মানুহে কাৰণটো কি ইয়াৰ কাৰণটো হৈছে এজনে যতীন বৰাৰ ঠাইত যদি বেলেগ এজন অভিনেতা থাকিলেহেঁতেন হয়তো ৰাঘৱখন আজি হিট হ'লহেঁতেন মানুহে চাবলৈ গ'লহেঁতেন যতীন বৰা থকাৰ কাৰণে আজি ৰাঘৱখন মানুহে চাবলৈ যোৱা নাই তো বাকী কলা কৌশলীসকল একো নাই তেওঁলোকৰ জেগাত আছে ভাল অভিনয় কৰিছে চাগে বা তাত ভালকৈ কৰিছে তাত ঠিকেই আছে কিন্তু এজনৰ কাৰণে যতীন বৰাৰ কাৰণে আজি ৰাঘৱখন চাবলৈ যোৱা নাই বেলেগ এজন যদি অভিনেতা থাকিলেহেঁতেন হয়তো ৰাঘৱখন আজি হিট হ'লহেঁতেন চাবলৈ মানুহে হিলডল ভাঙি চিনেমা হলত গ'লহেঁতেন চিনেমাখন উপভোগ কৰিলেহেঁতেন তো ভাল ফিডবেক দিলেহেঁতেন তো আজি এই যতীন বৰা থকাৰ কাৰণে ৰাঘৱখন চলা নাই তো মই তেনেকৈ ভাবোঁ তো সেইকাৰণে মই সেইটোৱে ভাবিছোঁ যে যতীন বৰাৰ ঠাইত যদি বেলেগ এজন অভিনেতা হ'লহেঁতেন তেতিয়াহ'লে ৰাঘৱখন চলিলেহেঁতেন যতীন বৰা থকাৰ কাৰণে আজি ৰাঘৱখন চলা নাই যিবোৰ আপোনাক নিজৰ আইডল হিচাপে মানি লৈছিল বা নিজৰ ভাল এজন অভিনেতা হিচাপে আপোনাক স্বীকৃতি দিছিল আপোনাক চাইছিল আপোনাৰ ভাল অভিনয় ভাল পাইছিল তো সেই সকলেও আজি ৰাঘৱখন চাবলৈ যোৱা নাই কাৰণটো কি আপুনি নিশ্চয় হয়তো জানে যে আপুনি কিবা এটা ভুল কৰি থৈছে তাৰ ফলত মানুহখিনিয়ে মোক বেয়া পাইছে মোক চাবলৈ যোৱা নাই ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াৰ আগতেও আপোনাৰ কেইমাহমানৰ আগতে আপোনাৰ শ্ৰী ৰঘুপতি আহিছিল তাততো আপোনাৰ হিলডল ভাঙি মানুহ চাবলৈ গৈছিল চিনেমা হল হাউচফুল হৈ টিকেট পাবলৈ দিগদাৰ হৈছিল আমাৰ ইয়াত যেনে তেনে কৰি টিকেট পোৱা হয় কাৰণ আমাৰ ইয়াত এটাই হল আছে বৃহত্তৰ এলেকাত বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰি আছে এটা হলে তো কথাবোৰ অলপমান ভাবি চাব লাগে ভাবি চোৱাটো উচিত কি কাৰণে মানুহখিনি অহা নাই কি কাৰণে মোক বেয়া পাইছে
এতিয়া মই আপোনালোকৰ স্ক্ৰীন ৰেকৰ্ডটো দেখুৱাই দিম, বুক মাই শ্ব'ৰ স্ক্ৰীন ৰেকৰ্ডটো দেখুৱাই দিম। আপোনালোকে তেতিয়া গম পাব কেনেকুৱা হৈ আছে, হলত এতিয়া টিকেট বিক্ৰী হৈছে নে নাই হোৱা, কিমান এভেইলেবল আছে, কিমান কি আছে। তো আপোনালোকে এইটো স্ক্ৰীন ৰেকৰ্ডটো চাই লওক। তো আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ডটো দেখাই দিছোঁ। আপোনাৰ এইটো বুক মাই শ্ব' হয়। বুক মাই শ্ব'ত মই মৰাণৰ হলটো আছে মোৰ লোকেশ্যনত। তো এইটো ৰাঘৱ আছে আৰু এখন লিঅ' আছে। তো এই ৰাঘৱখনক ক্লিক কৰিছোঁ। এইটো চাওক, ৰেটিং চাওক 5.8 আছে দেই, 5.8 আছে। তো মই ৰাঘৱখন দেখুৱাই দিছোঁ আপোনাৰ। এতিয়া বাকীকেইটা শ্ব' গ'লে বাৰু। এতিয়া 3টা বজাত আপোনাৰ 3টা বজাত এটা শ্ব' আছে আৰু 5:15 এটা আছে। তো 3টা বজাত কিমান খালী আছে চাওঁচোন। এতিয়া চাওক, এইখিনি চাওক। এতিয়া 3টা বজাত এতিয়া 3টা বাজিব, এতিয়া 1:30 বাজিলে এতিয়া। আৰু আছে আপোনাৰ 1.5 ঘণ্টা আছে, 1.5 ঘণ্টা আছে 3টা বাজিবৰ কাৰণে। আপোনাৰ কিমান টিকেট বুকিং হৈছে চাওক, কিমান টিকেট বুকিং হৈছে দেখিছে নহয়। প্ৰায় 10-15টা টিকেট বিক্ৰী হৈছে। এভেইলেবল চাওক, গোটেই এভেইলেবলে, চব এভেইলেবলে হৈ আছে। 10টা-15টা টিকেট বিক্ৰী হৈছে মাত্ৰ। আপোনাৰ 5:15 চাব কিমান বিক্ৰী হৈছে। 5:15 ঠিকে আছে, 30-35 40-50টামান টিকেট বিক্ৰী কৰিছে চাগে। এইখিনি 5:15 পৰা আছে এইটো লাষ্ট শ্ব'। তো চাওক, ৰাঘৱ চাবলৈ মানুহ কেনেকুৱাকৈ আহিছে চাওক। এতিয়া আপোনালোকে স্ক্ৰীন ৰেকৰ্ডটো দেখিলে মই দেখুৱাই দিলোঁ আপোনাৰ মৰাণত কিমান টিকেট বুকিং হৈছে। তো প্ৰায় টোটেল ধৰি লওক 2টা শ্ব', 3টা আৰু 5:15 পৰা আছে। তো এটা 5:15 পৰা আছে, এটা 3টা বজাত আছে। তো মুঠতে 50টামান টিকেট বুকিং হৈছে এতিয়ালৈকে। তো চাওক কেনেকুৱা পৰিস্থিতি হৈ গৈছে অসমীয়া চিনেমা। কাৰণ যদি যতীন বৰা নাথাকিলেহেঁতেন নহয়, এই টিকেট এটাও আপুনি এতিয়া খালী নেদেখিলেহেঁতেন, এভেইলেবল নহ'লহেঁতেন। সকলো টিকেট আপোনাৰ বুকিং হৈ গ'লহেঁতেন আগতীয়াকৈ। আপুনি এতিয়া যদি বুকিং কৰোঁ বুলি ভাবিলেহেঁতেন নহয়, আজি শ্ব'টোৰ কাৰণে 3টা বজাৰ পৰা 5টা বজাত শ্ব'ৰ কাৰণে আপুনি নাপালেহেঁতেন, যদি যতীন বৰা সলনি বেলেগ এজন অভিনেতা থাকিলেহেঁতেন। তো আপোনালোকে কোনে কোনে যতীন বৰাক চাই ভাল পায় বা কোনে কোনে যতীন বৰা চিনেমা ৰাঘৱ চাবলৈ গৈছে, তো আপোনালোকে কমেণ্ট কৰিব। তো মইতো চাবলৈ যোৱা নাই আৰু নাযাওঁ, মই চাবলৈ কেতিয়াও নাযাওঁ। এখন ফ্ৰীকৈ দিলেও মই চাবলৈ নাযাওঁ। বেলেগ এজন অভিনেতা থকাত মই গ'লোহেঁতেন চাবলৈ, কিন্তু যতীন বৰা আছে কাৰণে মই চিনেমাখন চাবলৈ নাযাওঁ। ইমানে কথা, বিশেষ বেলেগ একো কথা নাই। যতীন বৰা থকাৰ কাৰণে চিনেমাখন চাবলৈ নাযাওঁ।